এবাৰ পঢ়া-শুনা কৰি থাকোঁতে আমি ভাগৰি পৰোঁ। এনে লাগে যেন মোৰ দ্বাৰা এইখিনি কৰাটো সম্ভৱ নহয়। কিন্তু এটা কথা মনত ৰাখিবা, এইটোৱে সেই পথ যিয়ে তোমাৰ সপোনক সাৰ্থক কৰিব। প্ৰতিটো মহান সফলতাৰ আঁৰত আছে কঠোৰ পৰিশ্ৰম। আজি যদি কঠিন যেন লাগিছে, তেন্তে বুজি লোৱা যে তুমি সঠিক দিশত আগবাঢ়িছা। অসুবিধাসমূহ সদায় আহে, কিন্তু সেইবোৰ অতিক্ৰম কৰাটোৱে প্ৰকৃত জয়। পৰাজিতসকলে অজুহাত দেখুৱায়, বিজয়ীয়ে সমাধান উলিয়ায়। আজিৰ সংগ্ৰাম, কাইলৈৰ উজ্জ্বল সফলতা। প্ৰতিটো সৰু খোজে তোমাক সেই ডাঙৰ সপোনৰ দিশে লৈ যাব। হাৰ নামানিবা, নিজৰ ওপৰত বিশ্বাস ৰাখা আৰু প্ৰতিটো দিন নতুন মনোবলেৰে আৰম্ভ কৰা। কাৰণ তুমিয়ে তোমাৰ ভাগ্য লিখিব পাৰিবা। মনত ৰাখিবা, সফলতা কেৱল এটা গন্তব্যস্থান নহয়, বৰঞ্চ তুমি প্ৰতিদিনে কটোৱা এক যাত্ৰা। কঠোৰ পৰিশ্ৰম কৰা, যুঁজ দিয়া আৰু কেতিয়াও হাৰ নামানিবা।